এইফালে আহা। হাই এভৰিৱান, মই পৰিস্মিতা কিটচেন এণ্ড ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। 3:30 বাজিছে। কি কৰোঁ এতিয়াৰ পৰা অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আৰু অকণমান বাহিৰত বহি আছোঁ। বাহিৰৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু গুণগুণো অকণমান তাইক অলপ খেলিবলৈ দিছোঁ বাহিৰত। তাই ফালে আলু বাৰীত পালেগৈ, ৰ'ব দেখুৱাইছোঁ। ময়ো তাইক চাই আছোঁ, মানে তাইক অলপমান খেলিবলৈ দিছোঁ। আকৌ চাই থাকিব লগা হয় আৰু য'তে ত'তে ঘূৰি ফুৰে, দিগদাৰ হৈ যায়গৈ। সেইকাৰণে চাই থাকিব লগা হৈছে। তাই ক'লৈ গৈছে মই দেখুৱাম আপোনালোকক, ৰ'ব। এইফালে আহা। হয় যেনি চাওকচোন ক'ত আছেগৈ। আৰু ৰুইছে এইজনী। আহা, দেখিছে ক'ত আছেগৈ তাই। গুচি আহা, ব'লা। কোনোমতে ধৰি আনিছোঁগৈ, দেখিছে ইমান দুষ্ট হৈছে, মানে বহুত বেছি দুষ্ট হৈছে। কুকুৰা পোৱালি কেইটামান আছে, সেইকেইটাকো মানে তাই কি কৰে, হাতেৰে আগে ধৰি টেপা মাৰি মানে মাৰিয়ে পেলাই একেবাৰে পোৱালিকেইটা। আৰু এতিয়া সেইকেইটা খেদি আছেগৈ তাই। চাহ একাপ মানে কি হ'ল বনালোঁ, বাকী ন কাপকেইটা লৈ লৈছোঁ। এইফালে ভণ্টিয়ে গান লগাই দিছে পুৰা ডাঙৰকৈ চাউণ্ড দি, সেইকাৰণে মই দৰ্জাখন মাৰি লৈ ভিডিঅ' কৰিছোঁ। বহুত ডাঙৰ চাউণ্ড দি পেলাই। আৰু এতিয়া চাহকাপ খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাম। আৰু চাহ খোৱাৰ সময়ত ৰেচিপি এটা চাই লওক। আৰু ৰেচিপিটো ভাবিলোঁ, মই ৰেচিপিটো ভিডিঅ' কৰি থোৱা মোৰ দিন হ'ল। ভাবিলোঁ এইটো ভিডিঅ'ৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু আমি চাহকাপ খোৱালৈকে আপোনালোকে ৰেচিপিটো চাই লওক, তাৰপিছত চাহ খাই আপোনালোকক লগ পাই আছোঁ। আজি মই বনাম ব্ৰেডৰ কাটলেট। আৰু এতিয়া মই ব্ৰেড 3 পিচ লৈ লৈছোঁ, অলপ ডাঙৰ চাইজত কাটি লৈছোঁ। এইখিনি এতিয়া অকণমান কুহুমীয়া পানীত মই তিয়াই বাতি এটাত ৰাখি ল'লোঁ। আৰু ময়দা লৈছোঁ মই আধা কাপ। এতিয়া তাত দিছোঁ ধনিয়া পাত আৰু পিঁয়াজ দিছোঁ। আপোনালোকে জলকীয়া দিব পাৰিব, মই এতিয়া জলকীয়া দিয়া নাই কাৰণ ছোৱালীজনীয়ে খাব, সেইকাৰণে দিয়া নাই। আৰু এয়া দিছোঁ গৰম মছলা। এতিয়া এইখিনি মই ভালকৈ সানি ল'ম। কিন্তু নিমখ দিবলৈ পাহৰি থাকিলোঁ। এতিয়া নিমখ দি লৈছোঁ সোৱাদ অনুসৰি। ভালকৈ আকৌ সানি ল'ম যাতে ধুনীয়াকৈ নিমখখিনি মিলি যায়। আৰু এতিয়া মই সেয়া অলপ অলপকৈ লৈ লাডু কৰি মাছটো অকণমান চেপেটা কৰি এনেকৈ দিছোঁ। চেপেটা কৰি দিছোঁ। আৰু বাকীকেইটাও ঠিক একেদৰে এনেকৈ গোল কৰি চেপেটা কৰি দিছোঁ। হৈ গ'ল এতিয়া এনেকৈ গোটেইকেইটা কৰি ল'লোঁ। আৰু এতিয়া গেছত এখন কেৰাহী পাতি তেল গৰম হোৱাত মই এটা এটাকৈ দি দিছোঁ। এতিয়া উলটিয়াই দিছোঁ, অকণমান হেঁচি দিছোঁ। ঠিক একেদৰে গোটেইকেইটা উলটিয়াই অলপ অলপ হেঁচি দিলোঁ। আৰু এনেদৰে মই ল' ফ্লেমত ৰঙচুৱা পৰালৈকে ভালদৰে এইকেইটা ইলটিকৈ ভাজি ল'লোঁ। আৰু বাকী কেইটামান এনেকৈ ৰাখিলোঁ। আৰু কেইটামান মই চুজি দি পেলাই বনাইছোঁ। এইকেইটা চুজি দিয়া হয়, চুজি দি লৈছোঁ এতিয়া। আৰু কেইটামান মই চুজি নিদিয়াকৈ বনাইছোঁ। এতিয়া তেলত মই এটা এটাকৈ দি দিলোঁ, উলটিয়াই দিছোঁ। খুব ধুনীয়াকৈ ৰঙচুৱা পৰি আহিছে। এনেদৰে এইখিনি ভালদৰে ৰঙচুৱা পৰালৈকে ভাজি লৈছোঁ।
এতিয়া হৈ গ'ল আৰু তেলৰ পৰা মই এটা এটাকৈ উঠাই ল'লোঁ। এয়া এইকেইটা হৈছে চুজি দিয়া হয় আৰু খুব ধুনীয়া হৈছে নহয় জানো? দেখোঁতে খুব লোভনীয় আৰু খায়ো সঁচাকৈ বিৰাট ভাল লাগিলে। আপোনালোকেও ট্ৰাই কৰিব এনেকৈ বনাব। সেইকেইটা হৈছে চুজি নিদিয়া। সেইকেইটাও খাবলৈ বহুত ধুনীয়া হৈছিলে। গোটেইকেইটাই ভাল হৈছিলে খাবলৈ। আপোনালোকে এনেকৈ ট্ৰাই কৰিব। এয়া হৈ গ'ল আজি বনোৱা ব্ৰেডৰ কাটলেট। সদায় একেধৰণে ব্ৰেড সুদাকৈ খাই ইমানো ভাল নালাগে, আমনি লাগিলে। সেইকাৰণে ভাবিলোঁ মই আজি অকণমান বেলেগ ধৰণে বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া মই 2 নম্বৰবাৰ খাইছোঁ, সেইবাবে ভাল হৈছে বাবে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে ট্ৰাই কৰিব আৰু কেনেকুৱা হৈছে মোক কমেণ্টত জনাব নাপাহৰিব। গুড মৰ্ণিং কোৱা। গুড মৰ্ণিং কোৱা। হাই এভৰিৱান, গুড মৰ্ণিং। আজি হৈছে মঙলবাৰ, মানে নেক্সট ডে। আৰু কালি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ কিন্তু সামৰা নহ'ল। আৰু আজি আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰা। আৰু এতিয়া গৈছিলোঁ ভণ্টিক থ'বলৈ। খুব ঠাণ্ডা, একদম ডিঙিটো চেৰচেৰা গৈছেগৈ, কুঁৱলী পূৰা। আৰু এতিয়া আহিলোঁ, তাইক আধাতে এৰি থৈ আহিলোঁ। এইখিনিতে অকলে অকলে যাব, বেছি দূৰ নহয় যিহেতু, সেইটো কাৰণে যাবলৈ ভাল। আৰু এতিয়া মই ঘৰ পালোহি। এতিয়া যাওঁ গা ধুবলৈ। আৰু এতিয়া মই গা ধুই লওঁগৈ, তাৰপিছত আপোনালোকক লগ পাম। চাই থাকিব ভিডিঅ'টো। এতিয়া গা পা ধুই মই গোঁসাই ঘৰত ধূপ চাকি জ্বলালোঁ। আৰু এতিয়া বাহিৰলৈ ওলাই আহি তুলসী এজোপা আছে, তাতে মই পানী দিম আৰু লগতে ধূপো তাত লগাই থৈ আহিম। হাই এভৰিৱান, গা পা ধুই ধূপ চাকি জ্বলাই ল'লোঁ আৰু মনটো ভাল লাগে। ধূপ চাকি জ্বলালোঁ, মই জ্বলাওঁৱেই সন্ধিয়া আৰু ৰাতিপুৱা। খুব ভাল লাগে, মনটো বহুত ভাল লাগে। এতিয়া যাওঁ পাকঘৰলৈ। ব্ৰেকফাষ্টৰ কাৰণে আজি ৰুটি ভাজি বনাই লওঁগৈ। আৰু এইটো ভিডিঅ' ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ, নহ'বা বহুত দীঘল হৈ যাবগৈ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি মোৰ চেনেলৰ নতুন দৰ্শক হয়। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পাই থাকে। আৰু আজিলৈ ইমানতে বিদায় লৈছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।